নমস্কাৰ আজিৰ ভিডিঅ'টোৰ যোগেদি আমি জানিম যে মহিলাসকলক এই জায়গাত চুলে লগে লগে উত্তেজিত হৈ পৰে আৰু পুৰুষ কিংবা মহিলাই পাব মিলনত আনন্দ সম্পূৰ্ণ জানিবৰ কাৰণে ভিডিঅ'টো মনোযোগ সহকাৰে চাব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। যৌৱন কালত যোনিদেশত কিছুমান নোম কোমল গছে এই নোমবোৰৰ নাম হ'ল যোনিকেশ বা মদনাকেশেৰে আৱৰি থকা অঞ্চলটোৰ নাম হ'ল কামাণ্ডি। বৃহৎ ভগোষ্ঠ আৰু ক্ষুদ্ৰ ভগোষ্ঠ মিলিত স্থান হ'ল ভগাস্কুৰ হৈছে স্ত্ৰীৰ জনানুভূতিৰ স্থল। ভগাস্কুৰত স্পৰ্শ কৰিলে স্ত্ৰীৰ কাম উত্তেজনা তীব্ৰ গতিত জাগ্ৰত হয়। ভগাস্কুৰৰ প্ৰায় 2.5 চেণ্টিমিটাৰ তলত এটি ছিদ্ৰ দেখিবলৈ পোৱা যায়। এই ছিদ্ৰটিৰ নাম হ'ল মূত্ৰদ্বাৰ। এই ছিদ্ৰটোটি মূত্ৰথলীৰ পৰা প্ৰস্ৰাৱ বাহিৰ হৈ যায়। বহুতে ভাবে যে নাৰীৰ যোনিদ্বাৰ এইটোৱেই, কিন্তু প্ৰকৃততে এইটো সত্য নহয়। মূত্ৰদ্বাৰৰ তলত এটি সৰু ছিদ্ৰ দেখিবলৈ পোৱা যায়। তাৰ নাম হ'ল যোনিদ্বাৰ। যোনিদ্বাৰ হৈছে পুংলিংগৰ প্ৰৱেশ পথ। সম্ভোগৰ সময়ত কথাটো মনত ৰাখিবলগীয়া যে মূত্ৰদ্বাৰৰ যোনিদ্বাৰ প্ৰৱেশ কৰিব কেতিয়াও চেষ্টা কৰিব নালাগে। এনে কৰিলে অজানিতে বিপদ হোৱাৰ ভয় থাকে। কোনো নাৰীৰ যোনিদ্বাৰ অতিশয় সূক্ষ্ম হয়, তেনে যোনিদ্বাৰ নাৰীয়ে ডক্টৰৰ সহায় লোৱাটো অতিশয় আৱশ্যক, কাৰণ অতিশয় সূক্ষ্ম যোনিদ্বাৰেৰে পুংলিংগ প্ৰৱেশ কৰাত বাধা আহি পৰিব পাৰে। কামাতুৰ পুৰুষে বলপূৰ্বকভাৱে যোনিদ্বাৰেৰে পুংলিংগ প্ৰৱেশ কৰিবলৈ যত্ন কৰিলে নিজেও কষ্ট পাব আৰু উক্ত নাৰীগৰাকীয়েও যথেষ্ট দিনলৈ বা বহুদিনলৈ কষ্ট ভোগ কৰিবলগীয়া হ'ব পাৰে। দেহ মিলনৰ বাবে অনুকূল পৰিৱেশ অতিশয় আৱশ্যক। মিলনৰ বাবে নিৰ্বাচিত স্থানত নিজানতা, গোপনীয়তা আৰু ৰমণীয়তা থকাটো খুবেই প্ৰয়োজন। অনুকূল পৰিৱেশত স্বামী স্ত্ৰীয়ে দেহ মিলনত যিমান তৃপ্তি লাভ কৰিবলৈ সক্ষম হ'ব, আন পৰিৱেশত তিমান তৃপ্তি লাভ কৰিব নোৱাৰিব। ৰাতি নিজান কোঠাত স্বামী স্ত্ৰীয়ে দেহ মিলনৰ উপযুক্ত সময় বুলি বহুলোকে কয়, কিন্তু যৌনবিদসকলে কয় যে যৌন কামনা যে মাত্ৰ নিশা নিজান কোঠাতে স্বামী স্ত্ৰী লগ লাগিলেহে জাগ্ৰত হ'ব যে তেনে কোনো কথা নাই। দিনৰ অনুকূল পৰিৱেশতো যৌন উত্তেজনা জাগ্ৰত হ'ব পাৰে। অৱশ্যে দিনতকৈ ৰাতি স্থান আৰু কালৰ সুন্দৰ যোগাযোগ ঘটা দেখিবলৈ পোৱা যায়। সেইকাৰণে দিনতকৈ ৰাতি মিলনৰ সংখ্যা কৰা লোক সৰ্বাধিক দেখিবলৈ পোৱা যায়। অৱশ্যে পৰিৱেশৰ মাজত থাকিও বা অনুকূল পৰিৱেশৰ মাজত থাকিও স্বামী স্ত্ৰীৰ দেহ মিলনৰ অনুকূল অৱস্থাপ্ৰাপ্ত নহ'লে মিলনৰ সম্ভৱ নোহোৱা দেখিবলৈ পোৱা যায়। সেই মিলন কেতিয়াও তৃপ্তিদায়ক হ'ব নোৱাৰে। স্বামী স্ত্ৰীৰ যিকোনো এজনৰ যৌন কামনা যদি প্ৰকট হৈ উঠে, তেনেহ'লে তেওঁ আনজনক কেতিয়াও যত্ন কৰি ক্ৰুটি কৰিব নালাগে। মধুৰ বাক্যলাপ, কামকলাৰ বিভিন্ন কৌশলৰ যোগেদি যৌনোত্তেজনা কৰিবলৈ চেষ্টা কৰিব লাগে। মহিলাৰ এই অংশত চুলে আৰু চুম্বন কৰিলে তীব্ৰ গতিত কাম উত্তেজনা জাগ্ৰত হৈ পৰে। মূৰৰ ওপৰৰ অংশ, কপাল আৰু চকুৰ পতা, মুখমণ্ডল, ওঠ, কান্ধ, দুই বাহুৰ মাংসপেশী বা মাংসৰ কোমল অংশ, স্তন আৰু স্তনৰ আগভাগ, ডিঙি, নাভিৰ চাৰিওফালে, কামাণ্ডি, ভগাস্কুৰ আৰু যোনিদেশ, দুই ভগোষ্ঠ, আঁঠুৰ তলৰ কোমল মাংসপেশী, ভৰিৰ বুঢ়া আঙুলিৰ আগভাগ আৰু তাপিনা। এই স্থানত স্পৰ্শ কৰাৰ লগে লগে নাৰীৰ কাম উত্তেজনা তীব্ৰ গতিত জাগ্ৰত হৈ পৰে। এই স্থানত স্পৰ্শ কৰাৰ মাত্ৰেই কাম উত্তেজনা তীব্ৰ গতিত জাগ্ৰত হ'বলৈ ধৰে। যদি এই স্থানত পুৰুষে চুম্বন কৰে, তেতিয়া অতি সহজতে নাৰীয়ে দেহ মিলনৰ বাবে উত্তেজিত হৈ পৰে আৰু ইচ্ছুক হৈ পৰে। এতিয়া আমি জানি লওঁ আহক পুৰুষৰ কাম উত্তেজনা স্থানবোৰ। পুৰুষৰ কাম উত্তেজনাৰ স্থানবোৰ হ'ল মূৰ, কপাল, গাল, ওঠ, কান্ধ, বুকু, ডিঙি, নাভিদেশ, পুংলিংগ, অন্ধকেশ, তাপিনা, আঁঠুৰ তলৰ অংশ, ভৰিৰ তলুৱা, ভৰিৰ বুঢ়া আঙুলি। এইকেইটাত চুলেই পুৰুষ অতি সহজতে উত্তেজিত হৈ পৰে আৰু মিলনৰ কাৰণে তেওঁ সাজু হৈ পৰে। হয়তো আপোনালোকে সুন্দৰভাৱে বুজি পালে। কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব। তেনেহ'লে নমস্কাৰ।